জন্মনি আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু হিৰুদাৰ এই উপজা দিনটোত আমি আপোনাৰ কাষত থাকিম আপোনাৰ সৈতে আমি দুআষাৰ কথা পাতিম আপোনাৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম গতিকে আপুনি নিশ্চয় সহযোগ কৰিব আমাক নিশ্চয় জন্মনি নমস্কাৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ হয় হয় গতিকে আমি আজি হিৰুদাৰ উপজা দিনটোত আমি সমগ্ৰ অসমবাসীক আমি এই অনুষ্ঠানটোৰ জৰিয়তে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ চেনেহৰ কবিগৰাকীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ হয় জানো হয় আজি 28 জুলাই আমাৰ চেনেহৰ কবি হিৰুদাৰ আজি জন্মদিন খুব ভাল লাগিছে প্ৰত্যেক বছৰে আমি উদযাপন কৰোঁ আৰু যাতে সদায় কৰি থাকিব পাৰোঁ কাৰণ কবিতাৰে হিৰুদা আমাৰ বুকুত আছে আৰু অসমীয়া ভাষাৰে হিৰুদা পৃথিৱীৰ কবি বুলিয়ে মই ভাবোঁ হয় হয় খুব সুন্দৰ আৰু হিৰুদাক হাড়ে হিমুজেও ভাল পোৱা হিৰুদাৰ কবিতাতেই মগ্ন হৈ থকা সেইগৰাকী কবিক আমি আপোনালোকৰ সন্মুখলৈ আমি লৈ আহিছোঁ আমি ভাবিছোঁ যে এয়া আচলতে এটা খুব আমাৰ কাৰণে খুব সুন্দৰ মুহূৰ্ত গতিকে আমি সেইগৰাকী যুৱ কবিৰ কবিতাত আমি আপ্লুত হওঁ আৰু কেতিয়াবা আমাৰ এনেকুৱা লাগে যেন আমি তেওঁৰ জোনমণিৰ কবিতা যেতিয়া পঢ়ি থাকোঁ আমাৰ চিৰিংকৈ হিৰুদালৈ মনত পৰি যায় তেনেকুৱা গতিকে আমি সেইটো অনুভৱ কৰোঁ কেতিয়াবা মানে গতিকে সেয়া আমাৰ কাৰণে আচলতে এটা সাংঘাতিক প্ৰাপ্তি বুলি ক'ব লাগিব গতিকে জোনমণি সেয়া কেৱল মোৰে অনুভৱ নহয় বহুতে কয় যে কেতিয়াবা জোনমণিৰ কবিতা পঢ়ি থাকিলে যেন সন্মুখত মানে আমি হিৰুদাৰ ছবিখনো আমাৰ সন্মুখলৈ আহি যায় তেনেকুৱা গতিকে আপোনাক আমি এই সুযোগতে নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় হয় আপুনি খুব সুন্দৰকৈ সাধনা কৰি যাওক হয় গতিকে হিৰুদাৰ কবিতা আপুনি কি ক'ব আজি এই মুহূৰ্তত আপুনি হিৰুদাৰ কবিতাৰ বিষয়ে কি ক'ব হিৰুদাৰ কবিতাৰ পৰিধি বহুত বিশাল আমি হিৰুদাৰ কবিতা পঢ়িয়ে অসমীয়া কবিতা ভাল পাবলৈ শিকিছিলোঁ হিৰুদাৰ কবিতাবিলাক সৰু গোটেই বিশ্বব্ৰহ্মাণ্ডখন কিন্তু তাতে সোমাই থাকে অসমীয়া ভাষাটোৰ কালিকা গানৰ সুৰ এইবিলাক সকলো হিৰুদাৰ কবিতাতে আছে আৰু তেওঁতো শব্দৰ ভঁৰাল মাটিৰ মুখৰ ভাষাৰ যিবিলাক শব্দ সেইবিলাক হিৰুদাই তেওঁৰ কবিতাত বাখৰ হতুৱাই থৈ গৈছে যিবিলাকে অসমীয়া ভাষাটোক শুৱনি কৰিছে আৰু আমিও মানে পঢ়ি আপ্লুত হওঁ ভাল পাওঁ সুৰ সানি থৈ গৈছে ভাষাটোত সুৰ সানি থৈ গৈছে তেওঁ গানবিলাকৰ দৰে তেওঁ কবিতাবিলাক একে পৃথক কৰিব নোৱাৰি হয় হয় খুব সুন্দৰকৈ ক'লে কথাখিনি গতিকে আপুনি মই দেখোঁ যে কেতিয়াবা যদি আমি আমাৰ সৌভাগ্য হৈছে পাঞ্চজনৰ বুকছৰ কাৰ্যালয়লৈ অহাৰ সৌভাগ্য হৈছে আৰু দেখোঁ যে আপুনি এই কিতাপ এখনতে ডুবি থাকে আপুনি খুব ভাল লাগে আমি যেতিয়া দেখোঁ খুব ভাল লাগে যে কিতাপতে আপুনি ডুবি থাকে কবিতাতে আপুনি ডুবি থাকে এই কবিতাৰ প্ৰতি আপোনাৰ ভাল পোৱাটো কেতিয়া আহিল ভাল পোৱাটো নিজে স্কুলত পঢ়ি থাকোঁতে হিৰুদাৰ সুগন্ধি পখিলাখন মই লাইব্ৰেৰীত পঢ়িছিলোঁ সেইখনৰ পৰাই তেনেকৈ আহি গ'ল সেইকাৰণে সুগন্ধি পখিলাখন মোৰ শিতান শুৱনি কিতাপেই নামঘোষাখন যেনেকুৱা কিতাপ সুগন্ধি পখিলাও তেনেকুৱা শিতানতে ৰাখোঁ হয় 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 খুব সুন্দৰ জন্মনি গতিকে আমি এইটো কথা আমি ৰাইজক জনাবলৈ বিচাৰিম আপোনাৰ মুখেৰে আমি সেই কথাটো জনোৱাটো আমি বিচাৰিছোঁ যে আপোনাৰ এতিয়ালৈকে কেইখন গ্ৰন্থ প্ৰকাশ পালে মোৰ এনেকৈ 6খন কবিতাৰ কিতাপ ওলাল আৰু শিশুৰ কাৰণে লিখা প্ৰায় 13খনমান কিতাপ ওলাল হয় হয় খুব সুন্দৰ গতিকে আপোনাৰ শেহতীয়া এখন শিশু গ্ৰন্থ খুব বেছি সমাদৰ লাভ কৰিছিলে এখন আপোনাৰ মইনাহঁতৰ অমলা পদ্য এখন ভাল চলিছিলে মানুহে লৈছিলে আৰু মৰম কৰিছিলে হয় 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 খুব সুন্দৰ তাৰপিছত আপুনি গানো লিখিছে নহয় জানো দুটামান গানো এটা গান লিখিছিলোঁ ৰূপম দাই গাইছিলে ৰূপম হয় হয় খুব সুন্দৰ হৈছে নিজানৰ গান আছিল নেকি নিজানৰ নৈ আছিলে হয় হয় খুব সুন্দৰ গতিকে মই গীতটো শুনিছিলোঁ হয় গতিকে এতিয়া সদ্যহতে আপুনি কি ধৰণৰ আপুনি সৃষ্টিত জড়িত হৈ আছে মানে এতিয়া আপোনাৰ পৰিকল্পনা কেনেকুৱা পৰিকল্পনা তেনেকুৱা নাই মই শিশুৰ কাৰণে কেইটামান অমলা পদ্য লিখি আছোঁ আৰু কবিতা লিখাটোতো আৰু মোৰ এটা হেৰিয়ে সাধনাৰ নিচিনা কথা এইটো মাজে মধ্যে কৰি থাকোঁ আৰু গ্ৰন্থমেলা আহি আছে গ্ৰন্থমেলাত কিতাপ এখনৰ কথা ভাবিছে হয় হয় গতিকে আপুনি কি ভাবে আজি এই অনুষ্ঠানটোৰ জৰিয়তে আপুনি কি ক'ব বিচাৰে যে আমাৰ নৱপ্ৰজন্মৰ যিসকলে কবিতা লিখি আছে গতিকে আপুনি সেইটো মই উপদেশ বুলি কোৱা নাই যে এইটো এটা আলোচনা যে আমি আমাৰ কেতিয়াবা আমাৰ পুৰোধা ব্যক্তিসকলে কয় সাহিত্যৰ যে আমি কবিতাৰ লিখাৰ লগে লগে কিন্তু সমানে আমি কবিতাটো পঢ়া উচিত হয় কেৱল কবিতাই নহয় সকলোৱে পঢ়িব লাগিব উপন্যাস পঢ়িব লাগিব গল্প পঢ়িব লাগিব আৰু জীৱনৰ অভিজ্ঞতাই মানুহক সমৃদ্ধ কৰে জীৱনৰ পাঠবিলাকো আমি ল'ব লাগিব আৰু আমাৰ যিবিলাক চৌপাশৰ পৰিৱেশ ৰাজনৈতিক বাতাবৰণ সকলো আমি জানিব লাগিব পঢ়া শুনাটো কৰিবই লাগিব হয় হয় হয়
গতিকে হীৰুদাৰ কবিতাত এনেকুৱা কি সোমাই আছে আমিতো জানোৱেই বাৰু আমি হীৰুদাৰ কবিতাত আমি প্ৰেমৰ অনুভৱ আমি বিচাৰি পাওঁ আমি হীৰুদাৰ কবিতাত আমি প্ৰকৃতিৰ বন্দনা বিচাৰি পাওঁ আমি জীৱনৰ আমি তাৰ দৰ্শন বিচাৰি পাওঁ নহয় জানো গতিকে এনেকুৱা এটা বিষয় নাই দেশপ্ৰেমমূলক কবিতা আছে গতিকে এনেকুৱা এটা বিষয় নাই যিটো বিষয় হীৰুদাই চুই যোৱা নাই নহয় জানো গতিকে হীৰুদাৰ ব্যক্তিত্ব হীৰুদাৰ কবিতা কেনেদৰে আপোনাক প্ৰভাৱ পেলাইছে এই সম্পৰ্কে অকণমান জানিব খুজিছোঁ হীৰুদাৰ ব্যক্তিত্বটো বেলেগ ধৰণৰ ব্যক্তিত্ব আৰু হাড়ে হিমজুৱে জাতে পাতে কবি বুলি ক'লে হীৰেণ ভট্টাচাৰ্যৰ মুখখনেই মনলৈ আহে আৰু তেখেতৰ কবিতাবিলাক আমি প্ৰেমৰ কবিতা বুলি কওঁ কিবি বুলি কওঁ আৰু কিন্তু তেওঁ কেৱল প্ৰেম আৰু হেৰিয়াৰে কবিতা ৰদালিৰে কবি নাছিল তেওঁ প্ৰতিবাদৰো কবি আছিল আৰু তেওঁৰ কবিতাত খুব প্ৰতিবাদ আছিল মোৰ নিয়াৰীৰ কাছিখনলৈ চালে বুজিবা কাৰ ডিঙিৰ জোকাৰে গঢ়িছোঁ এনেকুৱা ধৰণৰ কবিতাও হীৰুদায়ে লিখিছিলে সেইটোৱে আৰু হীৰুদাৰ কবিতাবিলাকে সদায় আমাক আপ্লুত কৰি আহিছে এজন নলেখাৰু হিচাপে সদায় শিকি আহিছোঁ মেইন শিপাডাল হীৰুদা বুলিয়ে ভাবোঁ আৰু হয় খুব সুন্দৰ গতিকে মোৰ বিদীৰ্ণ প্ৰাত্যহিকতাত অমৰতা যাৰ কৰুণ আঙুলিৰ কঠিন কুৰুচাকাঠিত পৃথিৱীৰ শুদ্ধতম কবিতা স্মৃতি দুখৰ অতীত সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা প্ৰত্যেক মানুহৰ তেজৰ নিজানত আছে সুফলা মাটিৰ উজ্জ্বল প্ৰতিমা সৰু সৰু বাক্যত ইমান বেছি কথা তেখেতে কৈ গৈছে যে আমি মানে আপ্লুত হৈ যাওঁ তেওঁতো শব্দৰ যাদুকৰ আছিল ন সেইকাৰণে তেওঁ কেইটামান শব্দৰে গোটেই ব্ৰহ্মাণ্ডখনৰ কথা ক'ব পাৰিছিলে এটা সৰু কবিতা আছে মই সুধিলোঁ মন্দিৰলৈ যোৱা বাটটো কিনি তাই দেখুৱাই দিলে চকুলোৰে তিতা হাতখনি এইটো এটা সাংঘাতিক কবিতা ডাঙৰ দৰ্শনৰ কবিতা হয় খুব সুন্দৰ মই সুধিছিলোঁ দেৱতাৰ মন্দিৰৰ বাটখিনি তাই আগবঢ়াই দিলে চকুলোৰে সেমেকা হাতখনি চাওকচোন মানে কেনেকুৱা এটা মানে অনুভৱৰ কথা ব্যক্ত কৰিছে ব্যাখ্যা কৰিছে মাত্ৰ সেই ৩-৪টা মানে বাক্যত হয় জানো হয় তাৰপাছত আমি এই কবিতাটোলৈ আমাৰ মনত পৰে কালি ৰাতি খুব কুঁৱলী পৰিছিল পাহাৰতলিত এটা চৰাই উৰে ৰাতি গান গাই আকাশখনক কন্দুৱাইছিল ৰাতিপুৱা গছে বনে পাহাৰৰ শিখৰে শিখৰে বকুল ফুলৰ দৰে গুৰি গুৰিকৈ বৰফ পৰিছিল এটা চৰাইৰ মাতত বসন্ত অহা হ'লে তাৰ লাহি দেউকাই কুঁৱলী আঁতৰাব পৰা হ'লে খুব সুন্দৰ নহয় জানো গতিকে প্ৰতিটো কবিতা মানে পঢ়ি আপুনি মানে ভাবুক হৈ পৰিব আৰু কবিতাটোত মানে যিখন চিত্ৰ আপোনাৰ চকুলৈ মানে আপুনি আহি যাব হয় আৰু দুষাৰী আছিলে হীৰুদাৰ এটা কবিতা খুব ডাঙৰ কথা কৈ গৈছে মানুহ স্মৃতি পৰায়ণ নিজৰ দুৱাৰতে আজলি পাতে মাত্ৰ দুষাৰী নহয় জানো হয় কিন্তু এইটো সাংঘাতিক হয় খুব সুন্দৰ গতিকে আমি ক'ব খুজিছোঁ যে আপোনাৰ কবিতাৰ পাঠকো কিন্তু যথেষ্ট আছে জোনমণি মই যিহেতু মই যথেষ্ট তথ্য গোটাবলৈ মই খুব ভাল পাওঁ তেনেকুৱা গতিকে মই কেতিয়াবা খবৰ লওঁ যে সাম্প্ৰতিক সময়ত কেইগৰাকী কবিৰ কবিতাই আপোনালোকক মানে হেৰি কৰে মানে মোহাচন্ন কৰে যাৰ কবিতা পঢ়ি আপুনি অকণমান ভাবিবলগীয়া হয় যে অকণমান আপুনি মানে সুখৰ আপুনি হাঁহি এটা মাৰিব পাৰে আপুনি চিন্তাৰ খোৰাক পাব পাৰে এনেকুৱা কাৰ কবিতা গতিকে যিকেইগৰাকী কবিৰ নাম লয় নৱপ্ৰজন্মৰ গতিকে তাৰে ভিতৰত আপোনাৰ নামটো সন্নিৱিষ্ট হৈ আছে গতিকে সেয়া আপোনাৰ কাৰণে ডাঙৰ প্ৰাপ্তি লগতে দায়বদ্ধতাটো যিটো হয় জানো গতিকে সেই দায়বদ্ধতাটো সেই সত্যটোৱে আপোনালোকক বান্ধি পেলাইছে ক'বলৈ গ'লে গতিকে আপোনালোকে খুব সুন্দৰকৈ সাধনা কৰি যাওক অসমীয়া কাব্য সাহিত্যক আপোনালোকে আগবঢ়াই লৈ যাওক গতিকে সাংঘাতিক দায়িত্ব এতিয়া আপোনালোকৰ মূৰত আহিছে কিন্তু জানো আপুনি কিমান আশাবাদী যে বৰ্তমান আমাৰ অসমীয়া কাব্য সাহিত্যত আমাৰ নৱপ্ৰজন্মৰ যিসকলে কাব্য সাধনা কৰি আছে গতিকে আপুনি কিমান আশাবাদী মইতো আশাবাদী কবিতাক লৈ কাৰণ নতুন ল'ৰা ছোৱালীবিলাকে মানে আমাৰ সমসাময়িকেই হওক আমাৰ পিছত যিখিনি ল'ৰা ছোৱালীয়ে কবিতা লিখা কৰিছে সকলোৱে খুব গুৰুত্ব সহকাৰে লৈছে বস্তুটো আৱেগৰ দোহত উটি যোৱা নাই কিছুমান আছে বাৰু সেইখিনি কথা বাদ দিলোঁ কিন্তু চিৰিয়াছকৈ কৰাখিনিয়ে কামটো চিৰিয়াছকৈ কৰিছে মহৎ শিল্প বুলিয়ে কৰিছে হয় জোনমণি আমি এই মুহূৰ্তত আপোনাৰ কবিতা এটা আমি দৰ্শকক আমি শুনাব খুজিছোঁ যে আপোনাৰ কণ্ঠত যদি আমি আপোনাৰ কবিতা এটা শুনো খুব ভাল লাগিব আমাৰ শিৰোনাম প্ৰেছাৰ কুকাৰলৈ মোৰ পুতৌ হয় কেৰাহী আৰু চচপেনৰ দৰে তাপ সহিব নোৱাৰি সি বাৰে বাৰে হুইচেল মাৰি সি ক'ব খোজে যে জুইৰ জিভাৰ লেলিহান চেলেক সি আৰু সহ্য নকৰে প্ৰেছাৰ কুকাৰৰ সেই কা পুৰুষ যেন চৰিত্ৰক মই সদায় উপহাস কৰোঁ কেৰাহী আৰু চচপেনেই ভাল জুইৰ যন্ত্ৰণাত জ্বলিও অন্ততঃ কোনো এটাই কেৰেপ নকৰে কেৰাহীত আঞ্জা উতলে
যেনেকৈ দুখ উতলে চব মানুহৰ বুকুৰ ভিতৰত থকা শোকৰ অদৃশ্য চৌকাত, চচপেন এটাৰো এক নিজস্ব অহংকাৰ আছে। উতলা গাখীৰবোৰ সি পাৰে মানে বগৰাব পাৰে, যেনেকৈ চব মানুহৰ বুকুৱে উতলা দুখবোৰ বগৰাই বোৱাব পাৰে দুচকুৰ ধাৰেৰে। প্ৰেছাৰ কুকাৰলৈ মোৰ পুতৌ হয়, এই কাৰণেই যে কেৰাহী আৰু চচপেনৰ দৰে জুইত জ্বলা জীৱনটোক সি ভাল পাব নাজানে। জুইনো কি যদি পুৰাৰ ক্ষমতা তাৰ তাপত নাথাকে, জীৱননো কি যদি যন্ত্ৰণাত দহাৰ যন্ত্ৰণা নাথাকে। এই মহানগৰৰ মানুহবোৰে প্ৰেছাৰ কুকাৰক ভাল পায় পাগল প্ৰেমিকৰ দৰে। প্ৰেছাৰ কুকাৰে হেনো সময় বচাই তেওঁলোকক সময়তকৈও বেগী কৰিব খোজে। প্ৰেছাৰ কুকাৰত দিন ৰাতিৰ ভোক সিজোৱা মানুহবোৰলৈ মোৰ পুতৌ হয়, তেওঁলোকৰ বুকুৰ ভিতৰত শোকৰ চৌকাই দুখ উতলোৱা দৃশ্য তেওঁলোকে চাবকে নাজানে। বাহ কি সুন্দৰ, খুব ভাল লাগিলে। হয় জন্মনি, আপুনি মানে এনেকুৱা কিবা সময় আছে নেকি যে এইটো সময়তহে আপুনি লিখে বা এইটো সময়ত আপুনি নিলিখে? কেনেকুৱা সময়ত আপুনি মোৰ সময়খিনি দুখমুকালিৰ সময়খিনি, ৰাতিপুৱা দুখমুকালিৰ সময়খিনি, সেইখিনি মোৰ আটাইতকৈ প্ৰিয় সময়। সেইখিনি সময়তে মই লিখা মেলা কৰোঁ। আপুনি কিমান সময়ত শুবলৈ যায় ৰাতি? ৰাতি মই 11মান বজাত শুবলৈ যাওঁ আৰু পুৱা মানে মই আপোনাৰ 4:30মান বজাত উঠি যাওঁ। উঠে, হয় হয়। আৰু দুখমুকালিৰ সেই সময়খিনি সময়খিনি মোৰ নিজৰ সময়, আপোনাৰ নিজৰ সময়। হয়, খুব সুন্দৰ। গতিকে আমাৰ দৰ্শকসকলেও গম পালে, গতিকে আমাৰ নৱপ্ৰজন্মৰ আমাৰ জনপ্ৰিয় আমাৰ মৰমৰ কবিগৰাকীৰ লিখাৰ সময়টো গম পালে। গতিকে এইটো এটা আমাৰ কাৰণে তথ্য বুলি ক'ব পাৰি, খুব সুন্দৰ তথ্য। হয়, গতিকে ছাত্ৰ ছাত্ৰীসকলে কবিতা পঢ়াটো কিমান দৰকাৰ বুলি ভাবে আপুনি? খুব দৰকাৰ। কবিতা পঢ়িলে স্মৃতিশক্তি প্ৰখৰ হয় বুলি আমি ভাবোঁ। আৰু আমি সৰুতেও যিহেতু পাঠ্যপুথিত পঢ়া কবিতাবিলাক আমাৰ এতিয়াও মুখস্থ আছে, সজীৱ হৈ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে কবিতা পঢ়িলে মানে তেওঁলোকৰ নিজৰ লাভ হয়, স্মৃতিশক্তি প্ৰখৰ হয়। হয় হয়, খুব সুন্দৰ। গতিকে আমাৰ অসমীয়া কাব্য সাহিত্য অত্যন্ত চহকী। গতিকে আমাৰ যিবোৰ আমাৰ কালজয়ী কবিতা আছে, গতিকে সেই কবিতাবোৰ কালজয়ী কবিতা বুলি ক'লে হয়তো আমাৰ মনলৈ ইটোৰ পিছত ইটো আহি থাকে, ইটোৰ পিছত আহি থাকে। হেৰুদাৰ মূৰদেশ আছে, আমি পাঠ্যপুথিত পঢ়া কবিতা আছিল। হয় হয় হয়, সেইটো বিখ্যাত কবিতা। জোনমণি, যদি এনেকুৱা হয়, ধৰক এনেকুৱা এটা মই কল্পনা কৰিছোঁ, আমাৰ কালজয়ী কবিতাবোৰ যদি গুৱাহাটীৰ ক'ৰবাত সুন্দৰকৈ বাজি আছে আৰু আমি আপোন পাহৰা হৈ আমি নিজৰ কামবোৰ কৰি আছোঁ, কোনোবা ৰেষ্টুৰেণ্টে হওক, কোনোবা প্ৰতিষ্ঠানত, যিখিনি সময়ত মানে মানুহে অন্ততঃ কবিতা শুনি থাকিলেও কামখিনি কৰি থাকিব পাৰে, নহয় জানো? দেওবাৰ আমি ক'ৰবাত ফুৰিবলৈ গৈছোঁ, আপোনাৰ কোনোবা পাৰ্কত ধুনীয়াকৈ আমাৰ কালজয়ী কবিতাবোৰ বাজি আছে, সেইটো খুব সুন্দৰ কাম হ'ব। কিমান এটা সুন্দৰ কাম হ'ব, অসমত এতিয়ালৈকে হোৱা নাই, কামটো হোৱা নাই। হৈছে যদি মই গম নাপাওঁ, কিন্তু হোৱা নাই, আমাৰ দৃষ্টিত আমাৰ পৰা নাই তেনেকুৱা কথা। কৰিব পাৰিলে খুব ভাল কথা হয়। আৰু এটা কথা, ধৰক সেইটো যদি এনেকুৱা এটা চৰকাৰী পৃষ্ঠপোষকতাতে হওক বা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাতে হওক, ধৰক এটা মাহত আমি প্ৰান্তিকতো ক'ব পাৰোঁ, সাঁথৰিত ক'ব পাৰোঁ, প্ৰকাশ গৰিয়সী বা আমাৰ এনেকুৱা যিখিনি আলোচনী আছে, তাৰ পৰা এটা কবিতা বা এটা বা দুটা যিখিনি একদম একেবাৰে আটাইতকৈ ভাল লগা কবিতাটো নিৰ্বাচন হ'লে, তেতিয়া কি হ'ব, সেই নৱপ্ৰজন্মৰ সেই কবিগৰাকীও খুব এটা উৎসাহিত হ'ব যে এবাৰ মোৰ কবিতাটো মানে হেৰি হ'ল, আৰু সেইটো কবিতাটো ব্ৰহ্মপুত্ৰৰ কোনোবা ঠাইত ধুনীয়াকৈ বাজি আছে, নহয় জানো? এতিয়া ধৰক আকাশবাণী গুৱাহাটীৰে এই যে বাতৰি আমি সমগ্ৰ গুৱাহাটীতে আমি শুনিবলৈ পাওঁ, নহয় জানো? গতিকে সেয়া চৰকাৰী পৃষ্ঠপোষকতাতে হৈছে। গতিকে এনেধৰণৰ যদি এটা উদ্যোগ লোৱা যায়, খুব ভাল কথা হ'ব। কবিতা মানুহৰ মাজলৈ যোৱা এটা ডাঙৰ মাধ্যম হ'ব তেনেকুৱা। হয় হয়, খুব ভাল লাগিলে জন্মনি আপোনাৰ সৈতে কথা পাতি। আৰু এটা কথা মই দৰ্শকসকলক জনাব খুজিছোঁ, মই বহুত চেষ্টা কৰাৰ পাছতহে কিন্তু আজি এই সময়খিনি পালোঁ। আমাৰ কবিগৰাকী অত্যন্ত ব্যস্ত, তাৰ মাজতে তেখেতে নিজৰ কামবোৰ খুব সুন্দৰকৈ কৰি আছে, সৃষ্টিত সুন্দৰকৈ লাগি আছে। গতিকে জন্মনি, আপোনাক বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। হিৰুদাৰ এই উপজা দিনটোত আমি নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰাৰ লগতে হিৰুদাৰ উপজা দিনটোত আমাৰ প্ৰিয় কবিগৰাকীকো আমাৰ কাষত পাই আমি ধন্য হৈছোঁ। ধন্যবাদ, মোৰো ভাল লাগিল। হয় হয়,
আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আগলৈও আপোনাক আমাৰ অনুষ্ঠানত লগ পাম। ধন্যবাদ। হয়, গতিকে পুনৰবাৰ আমি সমগ্ৰ অসমবাসীকেই হিৰুদাৰ উপজা দিনটোত আপোনালোকক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে ভালে থাকক। আৰু মই অভিভাৱকসকলক অনুৰোধ কৰিম যে কেৱল স্মাৰ্টফোনটোৱে আমাক লাগিব, আমি খোজৰ লগত খোজ মিলাই যাবলৈ আমাক স্মাৰ্টফোনটোও লাগিব, কিন্তু আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ সন্তানসকলক আমি এখন গ্ৰন্থও তেওঁলোকৰ হাতত তুলি দিয়াটো এয়া আমাৰ কাৰণে এটা খুব মহৎ কাম হ'ব বুলি ভাবিছোঁ, নহয় জানো? গতিকে আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে আপোনালোকৰ সন্তানসকলক কিতাপৰ পৰা কেতিয়াও দূৰ নকৰিব। গতিকে আপোনালোকক বহুত বহুত শুভেচ্ছা শুভকামনা শ্ৰদ্ধা প্ৰণাম জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। হিৰুদাক পুনৰবাৰ আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ধন্যবাদ।